সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আহি পৰিছে। সকলো ছাত্ৰ ছাত্ৰীয়ে পাব 10,000ৰ পৰা 50,000লৈকে স্কলাৰশ্বিপ। এইটো স্কলাৰশ্বিপৰ নাম হ'ল NSP স্কলাৰশ্বিপ অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এইটোক মাইনৰিটি স্কলাৰশ্বিপ বুলিও কোৱা হয়। এইটো স্কলাৰশ্বিপত আপোনালোকে অনলাইন আবেদন যদি কৰে তেতিয়াহ'লে 10,000ৰ পৰা 50,000লৈকে পাব। যিমান হায়াৰ এডুকেশ্যন হ'ব সিমান টকা আপোনালোকে লাভ কৰিব। সো এইটো স্কলাৰশ্বিপৰ বাবে আপোনালোকে প্ৰথম শ্ৰেণীৰ পৰা হায়াৰ এডুকেশ্যন মাষ্টাৰ ডিগ্ৰীলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। সো এইটো স্কলাৰশ্বিপৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইন আবেদন যিকোনো এটা অনলাইন শ্বপত যায় নাইবা অনলাইন কম্পিউটাৰ শ্বপত যায় আপোনালোকে অনলাইন আবেদন কৰাৰ বাবে আবেদন কৰিব পাৰে। সো অনলাইন আবেদনৰ বাবে আপোনাৰ মাৰ্কশ্বিট আৰু লগতে এডমিশ্যন ৰিচিপ্ট আৰু আপোনাৰ চাৰ্কল অফিচৰ পৰা এটা ইনকাম চাৰ্টিফিকেট অৰ্থাৎ মাক দেউতাকৰ ইনকাম চাৰ্টিফিকেট লৈ আপুনি যিকোনো অনলাইন চেণ্টাৰলৈ যাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে মোবাইলতে কেনেকৈ অনলাইন আবেদন কৰিম, সকলো মোবাইলতে নাইবা সকলো কম্পিউটাৰতে আপুনি নিজে অনলাইন আবেদন কৰিব পাৰিব। সো কেনেকৈ কৰিব আপুনি আপোনাৰ মোবাইলতে নাইবা লেপটপতে অনলাইন আবেদন। সো ইয়াৰ বাবে মই ইয়াৰ পিছলৈ ভিডিঅ' এটা লৈ আহিম ডাইৰেক্ট লাইভ প্ৰুফ হিচাপে আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ফৰ্মটো ফিলআপ কৰিব, অনলাইন ফৰ্মটো ফিলআপ কৰিব, সকলো প্ৰচেছ দেখুৱাই দিম। সো চাব পাৰিছে এইটো অনলাইন ফৰ্ম, ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব অতি সহজতে। সো ইয়াৰ বাবে কি কৰিব লাগিব মই সকলো বৃত্তান্ত আপোনালোকক কৈ দিম, আপোনালোকে অতি সহজতে অনলাইন আবেদন কৰিব পাৰিব। সো ইয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি ৰাখক, কিয়নো অতি সোনকালে ভিডিঅ'টোৰ নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাই যাব।